সমষ্টিত খেলিছে তামুলপুৰ আৰু ককলা এইবাৰ তামুলপুৰৰ ৰাইজে বিচাৰিছে যে ইয়াত আপোনালোকে দিব নে নিদিয়ে কেণ্ডিডেট চাওক এতিয়া এই বলটো প্ৰমোদ বড়োৰ হাতত আছে এই বলটো যেহেতু প্ৰমোদ বড়োৰ হাতত আছে গতিকে সেইটো প্ৰশ্নৰ উত্তৰ প্ৰমোদ বড়ো ডাঙৰীয়াইহে দিব পাৰিব আচ্ছা বিটিআৰত আপোনালোকে বিজেপি অকলে চৰকাৰ কৰাত আজিৰ দিনত কিমান সক্ষম বুলি ভাবে আমি চৰকাৰ আগতেও কৈছোঁ যে চৰকাৰ গঠন কৰাৰ কেৱল লক্ষ্য নহয় ৩৫ লক্ষ বিটিআৰবাসীক সেৱা কৰাৰ আমাৰ লক্ষ্য আমি NDA হিচাপে পোষ্ট ইলেকশ্যন 2020 যি ইলেকশ্যন পোষ্ট ইলেকশ্যন আমাৰ এলায়েন্স গতিকে এতিয়া চৰকাৰ যিহেতু চলি আছে আমাৰ এলায়েন্স আছে কিন্তু যেতিয়া নিৰ্বাচন যেতিয়া ডিক্লেয়াৰ কৰিব তেতিয়া আমি গোটেই বিষয়বিলাক চালিজাৰি চাম চালিজাৰি চাই উচিত সিদ্ধান্ত ল'ম বিটিআৰ বাকী বিজেপিৰ কাৰ্যকৰ্তা সমৰ্থক শুভাকাংক্ষী শক্তি সামৰ্থ্য খাদ্য সাধন কেনেকুৱা আছে গোটেই আলোচনা কৰি আমি এটা আমাৰ ৰণকৌশল বা ৰণনীতি বা সিদ্ধান্ত আমি আপোনালোকৰ আগত ব্যক্ত কৰিমেই আৰু আমাৰ কাৰ্যকৰ্তাসকলে কিন্তু একদম মানে উৎসাহী হৈ আছে কাৰ্যকৰ্তাসকলে আজি নিতৌ বিজেপি দলত বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাই জইন কৰি আছে বিভিন্ন ৰাজনৈতিক দল সংগঠন সামাজিক সংগঠন বিভিন্ন আমাৰ সাংস্কৃতিক সংগঠন সিদিনা বিপুল ৰাভাৰ নিচিনা আমাৰ ব্যক্তিয়ে জইন কৰিছে হৰকন্ত ৰাভাৰ নিচিনা ৰাভা ছাত্ৰ সন্থাক নেতৃত্ব দিয়া সিদিনা আমাৰ নন্দ বড়ো ডাঙৰীয়া UPPL দলৰ চেণ্ট্ৰেল ৱৰ্কিং কমিটিৰ সদস্য তেওঁ জইন কৰিছে তেনেকুৱা বহু BPF দলৰ বহু কাৰ্যকৰ্তা আমাৰ দলত যোগদান কৰি আছে UPPL দলৰ যোগদান কৰি আছে দল সংগঠন নকৰাও বহুতে যোগদান কৰি আছে অৰ্থাৎ আমি এটা অনুমান কৰিব পাৰিছোঁ যে বিটিআৰত বিজেপিৰ সমৰ্থক আৰু শুভাকাংক্ষীৰ সংখ্যা দিনক দিনে দ্ৰুত হাৰত বৃদ্ধি হৈছে আজি কাৰ্যনিৰ্বাহ সভাত চাওক আমাৰ আজি প্ৰস্তাৱ হৈছে যে তেওঁলোকে প্ৰতিজন কাৰ্যকৰ্তাই মনে প্ৰাণে বিচাৰিছে যে তামুলপুৰ সমষ্টিৰ 6টা পৰিষদীয় সমষ্টিত 6টা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিব লাগিব এওঁলোকৰ প্ৰস্তাৱটো এওঁলোকে প্ৰেৰণ কৰিব ৰাজ্যিক কমিটিলৈকে আৰু আমাৰ কৰ্ণধাৰ সমিতিয়ে তেওঁলোকৰ প্ৰস্তাৱখিনি গুৰুত্ব সহকাৰে বিবেচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব আৰু আমি বিটিআৰ নিৰ্বাচনৰ যি প্ৰস্তুতি যি পৰিকল্পনা গোটেই কথাখিনি আজি পুংখানুপুংখভাৱে মণ্ডল সভাপতিৰ মুখৰ পৰাই হওক অন্যান্য আমাৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাৰ পৰাই হওক আমি আজি আলোচনা কৰিছোঁ সকলো সাজু হৈছে যে এখন শান্তিপূৰ্ণ বিটিআৰ আৰু এখন বিকশিত বিটিআৰ যি আমি ধাৰা প্ৰতিষ্ঠা কৰিছোঁ এই ধাৰাটোক যাতে অহা 5 বছৰ আৰু শক্তিশালী কৰিব পৰা যায় আমাৰ বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সৰ্বস্তৰৰ ৰাইজে যাতে ন্যায় পায় তেওঁলোকে যাতে অধিকাৰসমূহ পায় এই গোটেই কথাবিলাক আজি এতিয়া এই বৈঠকত আমাৰ আলোচনা হৈছে নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে আমি সকলোৱে এই নিৰ্বাচনৰ কেৱল মাত্ৰ আমি নিৰ্বাচন জিকাৰ কাৰণে খেলা নিৰ্বাচনত জিকি ৰাইজৰ যাতে আমি সেৱা কৰিব পাৰোঁ ৰাইজক যাতে আমি যিকোনো তেওঁলোকৰ বিপদে আপদে বা বিভিন্ন ধৰণৰ তেওঁলোক বিভিন্ন অসুবিধাৰ পৰা যে বঞ্চিত হৈ আছে ক'ৰবাত ৰাস্তা লাগে ক'ৰবাত হস্পিটাল লাগে ক'ৰবাত দলং লাগে ক'ৰবাত অংগনবাদী কেন্দ্ৰ লাগে ক'ৰবাত হয়তো প্ৰাইমাৰী হেল্থ চেণ্টাৰ লাগে এনেকুৱা ধৰণৰ যিবিলাক ৰাইজৰ অভাৱ অভিযোগ আছে এইসমূহ যাতে আমি সেৱাৰ জৰিয়তে আৰু ৰাইজৰ আশীৰ্বাদৰ জৰিয়তে বিটিআৰ চৰকাৰ গঠন কৰি আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে আজিৰ কাৰ্যকৰ্তাসকলক আমি প্ৰস্তুত হ'বৰ কাৰণেও আমি আহ্বান জনাইছোঁ খেলিম বুলি ইতিমধ্যে উল্লেখ কৰিছে কি কৈছে বিটিআৰত বিজেপিয়ে কাৰো লগত এতিয়ালৈকে মিত্ৰতাত নিৰ্বাচন খেলা নাই এয়া 15 চনৰ নিৰ্বাচনেই হওক 20 চনৰ নিৰ্বাচনেই হওক এইবাৰো বিজেপিয়ে বিটিআৰত নিজৰ শক্তি সামৰ্থ্যৰে আমি নিৰ্বাচন খেলাৰ বাবে সাজু হৈছোঁ সব তামোলপুৰ 6 পৰিষদীয় সমষ্টি যিকেইটা আপোনালোকে প্ৰথমৰ পৰাই কৈ আছে যে যথেষ্ট আপোনালোকৰ সাংগঠনিক স্থিতি ভাল গতিকে এইকেইটা সমষ্টিত আপোনালোকে প্ৰাৰ্থী দিয়াটো কিমান এতিয়ালৈকে চিন্তা কৰিছে গোটেইকেইটাতে দিব নে গোটেইকেইটাতে সেইটো মানে এতিয়া আপোনালোকক মই কৈছোঁ এই কথাটো আপোনালোকে কেতিয়াবা বুজি পায়ো বুজি নোপোৱাৰ ভাও ধৰে কিছুমানে আৰু কিছুমানে
মই কোৱা কথাটো আধা অংশ কাটি কিনে প্ৰচাৰ কৰি দিয়ে, শ্লাইড বনাই দিয়ে, তাৰপিছত ৰাইজৰ বিভিন্ন ধৰণৰ কমেণ্ট আহে। গতিকে মই তেনেকুৱা কৰিছোঁ, যদি আপোনালোকে দেখায় পূৰা দেখাব লাগিব, সম্পূৰ্ণ মানে আনকাট দেখাব লাগিব, আধা কাটি দেখালে নহ'ব। আনকাট দেখাই যদি মই ডিটেইলছ কওঁ, যদি আনকাট দেখাওঁ বুলি কথা দিয়ে, আমাৰো হৈ আছে নহয়, ৰেকৰ্ডিং হৈ আছে ন আমাৰো, অঁ আমাৰো ৰেকৰ্ডিং হৈ আছে। গতিকে আধা কাটি আধা কথা ক'ব নোৱাৰিব। গতিকে যদি কয় মই তেতিয়াহ'লে ডিটেইলছত ক'ম। 40টা সমষ্টিতেই ভাৰতীয় জনতা পাৰ্টীয়ে সংগঠন শক্তিশালী কৰি নিৰ্বাচনত নমাৰ আমাৰ পৰিকল্পনা আছে, আজিৰ দিনৰ পৰিকল্পনা। কিন্তু পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতি, আজি জুন মাহৰ 6 তাৰিখে কি ৰাজনীতি চলি আছে বিটিআৰত, আৰু অহা জুলাই মাহৰ বা আগষ্ট মাহৰ 6 তাৰিখে কি ৰাজনীতি হ'ব না আপুনি ক'ব পাৰে না মই ক'ব পাৰোঁ। ৰাজনৈতিক সমীকৰণবিলাক সলনি হৈ থাকে, ৰাজনৈতিক পৰিদৃশ্যবিলাক সলনি হৈ থাকে, কিন্তু বিটিআৰক সেৱা কৰাৰ সংকল্পৰ সলনি নহয়, বিটিআৰবাসীক সেৱা কৰাৰ সংকল্প সলনি নহয়। সেইটো বিজেপিৰ সংকল্প, সেইটো আমাৰ NDA চৰকাৰৰ সংকল্প, সেই সংকল্পকে আমি সন্মুখত লৈ আগবাঢ়িম। কিন্তু আকৌ এবাৰ কৈছোঁ যে 40টা সমষ্টিৰ 40টাতে আমি সংগঠনক যিমান পাৰোঁ তৃণমূল পৰ্যায়ত শক্তিশালী কৰাৰ কাৰণে আমি সৰ্বোচ্চ আমি জান প্ৰাণ লগাই আমি চেষ্টা কৰিম। কিন্তু সিদ্ধান্তটো আমাৰ কৰ্ণধাৰ সমিতিয়ে ল'ব। সদৌ শেষত কি সিদ্ধান্ত হ'ব, সেই সময়ৰ ৰাজনৈতিক পৰিস্থিতি কি হ'ব, গোটেইবিলাক আকলন কৰি, গোটেইবিলাক মনিটৰ কৰি, গোটেই বিষয়বিলাক অবজাৰ্ভ কৰি আমি বিটিআৰবাসীৰ মাজত সমন্বয়, বিটিআৰবাসীৰ মাজত একতা আৰু বিটিআৰবাসীৰ মাজত যাতে আমি উন্নয়নৰ ৰাজনীতিটোক শক্তিশালী কৰিব পাৰোঁ, সেইটোতহে আমাৰ গুৰুত্ব থাকে। যে আমাৰ যোৱা 3 দিন আগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমি বহিছিলোঁ আৰু ৰাইজৰ যিটো দাবী আছিল, ইতিমধ্যে মহৰীপাৰালৈকে ৰাস্তাটো চেংচন হৈছে। মহৰীপাৰাৰ পৰা বাঙালীপাৰা হৈ বগামাটিলৈকে এই গোটেই ৰাস্তাখিনি আমি যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই তৎপৰতাৰে তাৎক্ষণিকভাৱে PWD কমিশ্যনাৰক ফোন কৰিছে নিশা প্ৰায় 12 বজাত। ফোন কৰি তেখেতক অতি শীঘ্ৰে সেই ৰাস্তাটোৰ DPR এষ্টিমেট, ডিটেইল প্ৰজেক্ট ৰিপৰ্ট বুলি কয়, এষ্টিমেট বনাব দিছে। আৰু যোৱা পৰহি দিনা কমিশ্যনাৰ PWDয়ে আহি মহৰীপাৰাৰ পৰা বাঙালীপাৰা হৈ বগামাটিলৈ এই ৰাস্তাটোৰ ছাৰ্ভেৰ প্ৰথম পৰ্যায় আৰম্ভ কৰিছে। আমি আশা ৰাখিছোঁ জুলাই মাহৰ শেষৰ ফালে অলপ বৰষুণৰ বতৰ কমাৰ লগে লগে বা আগষ্ট মাহৰ আৰম্ভণিতে সেই ৰাস্তাটোক আমি 2 লেন ৰাস্তা হিচাপে, যিটো এতিয়া গোৰেশ্বৰৰ পৰা মহৰীপাৰালৈকে হৈছে বা একেবাৰে বাইহাটা চাৰিআলিৰ পৰা মহৰীপাৰালৈকে হৈছে, এই ৰাস্তাখিনিও বোধহয় 14ৰ পৰা 16 কিলোমিটাৰমান হ'ব, মানে মহৰীপাৰাৰ পৰা বগামাটিলৈকে গোটেইখিনি ৰাস্তা মুখ্যমন্ত্ৰী ডাঙৰীয়াই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, বিজেপি নেতৃত্বৰ NDA চৰকাৰে সেই ৰাস্তাটো ৰাইজৰ অসুবিধাখিনি প্ৰত্যক্ষ কৰাৰ পিছত এই ৰাস্তাটো সুন্দৰ ৰূপত নৱনিৰ্মাণ কৰিব বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে।